ভাল কামক আপুনি ভাল বুলি প্ৰশংসা কৰিবই লাগিব। না খোজকাঢ়িব পাৰে, না ভালদৰে কথা ক'ব পাৰে, কাণখনেৰেও ভালদৰে শুনা নাপায় সি। কিন্তু আধাৰ কাৰ্ড নাই বুলি চাউলৰ কাৰ্ডখন কাটি পেলালে তাৰ। নিজৰ দুখৰ কথা ক'বনো কেনেকৈ? সি যে ভালদৰে কথা ক'বই নোৱাৰে। কাম কৰি খাবনো কেনেকৈ? নিজৰ ভৰিৰ ওপৰত থিয় হ'বই নোৱাৰে। মুখ্যমন্ত্ৰীক কাষত পাই সি ক'ব বিচাৰিছিল বহু কথা, কিন্তু সেই কথাবোৰ সি মনতে সাঁচি থলে। একো নকলেও মুখ্যমন্ত্ৰীয়ে বহু কথাই বুজি পালে। চাউলৰ কাৰ্ডখনো ডিচিক বনাবলৈ দায়িত্ব দিলে। মুখ্যমন্ত্ৰীক দেখি কাষতে ৰৈ থকাৰ এটি কণমানি চুচৰি আহিল। চুচৰি নাহিবনো কিয়? সিও যে ভালদৰে জন্মৰ পৰাই খোজকাঢ়িব নোৱাৰে। সেই কণমানিটোকো মুখ্যমন্ত্ৰীয়ে চিকিৎসাৰ বাবে দুটকামান সাহায্য প্ৰদান কৰিলে। এনে কামবোৰৰ বাবে আজি মুখ্যমন্ত্ৰীক সকলোৱে প্ৰশংসা কৰিছে।